দৰিয়লি প্লাছৰ অলপ কথা অলপ ধেমালি অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, তোমাৰ নাম কি? নমস্কাৰ, মোৰ নাম শ্ৰী কাব্যশ্ৰী ৰাজবংশী। নমস্কাৰ, শ্ৰী কাব্যশ্ৰী ৰাজবংশী। নমস্কাৰটো মোক দি লৈছে, দি লৈ নামটো কৈছে আৰু সুন্দৰ। দেউতাৰ নাম? নমস্কাৰ, মোৰ দেউতাৰ নাম মৃদু ৰাজবংশী। মাৰ নাম? নমস্কাৰ, মোৰ মাৰ নাম পল্লৱী ৰাজবংশী। তোমাৰ গাঁওখনৰ নাম? ভেৰুৱা। নমস্কাৰ, ভেৰুৱা নহয় জানো? তুমিতো গোটেইবিলাক ক'লা, মোক প্ৰথমে নমস্কাৰ দি তোমাৰ নামটো ক'লা, ঠিকেই আছিল। তাৰপিছত দেউতাৰ নামটো কওঁতে নমস্কাৰ বুলি কৈ আকৌ দেউতাৰ নামটো ক'লা, মাৰ নামতো আকৌ নমস্কাৰ বুলিয়েই ক'লা, আৰু এতিয়া গাঁওখনৰ নামত তুমি নকলা দেখোন। নমস্কাৰ, মোৰ গাঁওখনৰ নাম ভেৰুৱা। নমস্কাৰটো এবাৰ দিলেই হৈ যাব। তুমি প্ৰথমবাৰ নমস্কাৰ দিছা, ঠিক কৈছে আৰু তাৰপিছত কৈ থাকিলে হ'ল। তোমাৰ বয়স কিমান হ'ল এতিয়া? মোৰ এইবাৰ নৰ্থ সোমাইছোঁ। নৰ্থ সোমাইছোঁ। কিমান মান সোমাইছে? বহুত সোমোৱা নাই, চৈতৰ 8 তাৰিখে। বহুত সোমোৱা নাই, চৈতৰ 7 তাৰিখে। চৈতৰ 7 তাৰিখে নৰ্থ সোমাব। সোমাব সোমালো। এই যে চৈত গ'ল তাতে নৰ্থ সোমালা। ঠিকে আছে, কিছু সোমাইছে পিছে, হয়নে? কিছু সোমাইছে বাৰু, ঠিকে আছে। এতিয়া ক'ত পঢ়ি আছা? পেৰাডাইজ ইংলিছ স্কুল। ইংলিছত পঢ়া? বাহ, ভাল খবৰ। পঢ়া হৈছে নে ইংৰাজী? ইংৰাজী সিমান পাৰা হোৱা নাই, অকণ পাৰা হৈছোঁ। এনেকৈ অলপ অলপকৈতো পঢ়া হ'ব লাগিব। এটপ পানী পৰি পেলাই বহুত পানী জমা হয় নহয়, তেনেকৈ পঢ়া হ'ব। ছাৰ বাইদেউসকলে সুন্দৰকৈ পঢ়ায়। তুমি নিয়মীয়াভাৱে স্কুললৈ যোৱা? ঘৰত পঢ়া নপঢ়া? পঢ়া। পুৱা কিমান সময় পঢ়া? 1 ঘণ্টা। 1 ঘণ্টা। আৰু ৰাতি? ৰাতি 2 ঘণ্টা। ৰাতি 2 ঘণ্টা। পঢ়ি শুনি ভৱিষ্যতে তুমি কি হোৱাৰ সপোন দেখিছা? মই টিচাৰ। টিচাৰ হ'বা নহয়, মানে শিক্ষক হ'বা। ধৰি লোৱা তুমি কিবা কাৰণত শিক্ষক হোৱাত অকণমান অসুবিধা আহিল, নাহক, তুমি শিক্ষক হোৱা, তাকে কামনা কৰিছোঁ। কিন্তু কিবা এটা অসুবিধা আহিল, তেতিয়া তুমি কি হ'বা? ডক্টৰ। শিক্ষকৰ পিছত তুমি ডক্টৰ। ডক্টৰ হ'বা, বঢ়িয়া। যিয়ে নহয় কিয় ভাল ধৰণে পঢ়িলে হ'ল, হ'ব পাৰিবা। অসমীয়া কবিতা এটা? অসমীয়া কবিতা পাৰি। বাঘ সিংহ বনৰ জীৱ, বলি জীৱ হাতী, ময়ূৰ চৰায়ে বৰষুণত নাচে চালি ধৰি। শেষ কৰিলা? ধন্যবাদ, মই ধন্যবাদ দিব লাগিব তোমাক। ইমান কম সময়তে তুমি শেষ কৰি দিছা, সময়ৰ সদব্যৱহাৰ কৰিছা, হয় নহয়? গতিকে ধন্যবাদ দিবই লাগিব। কিবা নাচ বুলি ক'লা, কি ক'লা? ডক্টৰ। নহয়, নাচাৰ কথা ক'লে যে, ক'লা যে ময়ূৰ চৰায়ে নাচে চালি ধৰি। এতিয়া তুমি নাচিব পাৰা নে? পাৰোঁ। নাচিব পাৰা? গীত গাব পাৰা নে? পাৰোঁ। কি গীত গোৱা? মই যিকোনো গীত গাওঁ। যিকোনো গীত গোৱা? গীত মানে গান নহয় জানো? গোৱা, কি গাবা এটা? মই নবহে মোৰ মন বিহু বতৰত, কলিটিয়ে ইনাই বিনাই নিজান বনত, আঐ নিজান বনত, আহিছে বিহুলৈ, বিহুৰে তলি লৈ, আহিছে বিহুলৈ, বিহুৰে তলি লৈ, পুতলাটো মোৰ জীৱন থাকো কেনেকৈ, আঐ থাকো কেনেকৈ, জাকৈ বাই আছিল তৰা কাঠো, পানীতে তৰা কাঠো। সুন্দৰ, বঢ়িয়া হৈছে। কিন্তু এই যে জাকৈ বাই আছিল বুলি ক'লা নহয়, জাকৈটো কি বস্তুনো? জাকৈটো খালত মাছ মাৰে। জাকৈটোৱে খালত মাছ মাৰে। আৰু মাছ মৰা বেলেগ বেলেগ সঁজুলি কি আছে আমাৰ গ্ৰাম্যাঞ্চলত? চাট্টনীয়া কি কয়? জাল। চাট্টনীয়া জাল। আৰু এই মাছবিলাক যে ভৰাই লয়, সেইটো কি কয়? মাছ পালে যে মাছবিলাক ভৰাই লয়, সেইটো কি কয়? কঁকালত বান্ধি মাছবিলাক ভৰাই লয়? খালৈ কয়। আৰু কি আছে? আৰু যে পাৰৰ পৰা এখন জাল মাৰি দিয়ে এনেকে একদম, কি কয় সেইখনক? খেৱলি। জানা এইবিলাক? তুমি জাকৈ মাৰি পাইছা নেকি? নাই। মাছ মাৰা নেকি কেতিয়াবা? নামাৰো। নামাৰিবা, পানীত নামিব নালাগে নহয়?
ডাঙৰে মাৰিব তুমি নামিব নালাগে তুমি মাছ খাই ভাল পোৱা নে পাওঁ আৰু কি খাই ভাল পোৱা আৰু মই এপল হুম কমলা হুম আঙ্গুৰ হুম জাম হুম কফিৰাম হুম এইবিলাক খাই ভাল পাওঁ চব খাই ভাল পোৱা হুম। চব খাই ভাল পোৱা তুমি বঢ়িয়া আৰু বেয়া পোৱা কি আছে তোমাৰ বেয়া পোৱা মোৰ চিন্তা কৰিব লাগিব বাৰু কালিলৈ চিন্তা কৰিবা মই আকৌ অহা বছৰ আহিলে সুধিম নহয় জানো এতিয়াতো সময় কম চিন্তা কৰাটো আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী তুমি নৰেন্দ্ৰ মোদীক দেখিছা দেখিছোঁ কেনেকুৱা দাঢ়ি পকা উম। আৰু দাঢ়ি দীঘল আৰু আৰু ক'ত দেখিছা টিভি টিভি ডক্টৰ হিমন্ত বিশ্বৰ নাম শুনিছা শুনিছোঁ তেওঁ কি হয় মামা মামা হয় তোমাৰ মই গুৱাহাটীত গ'লে মামাৰ ওচৰলৈ যাম তোমাৰ মামা হয় উম, আৰু গুৱাহাটীত গ'লে তুমি মামাৰ ওচৰলৈ যাবা উম, অকল তোমাৰে মামা হয় নে বাকীবিলাকৰো হয় চবৰে মামা হয় তুমি গুৱাহাটীত গ'লে যাবা এতিয়া মামাটো হয়েই তেওঁ অসমৰ মুখ্যমন্ত্ৰী হয় হয় নহয় হয় নামটো জানিব লাগিব মামাখিনি জানিছা ঠিকে আছে কিন্তু লগে লগে অসমৰ মুখ্যমন্ত্ৰী হয়তো জানিব লাগিব হয়নে তুমি আৰু ফুৰিবলৈ গৈছানে এইবাৰ ক'ৰবাত নাই নাই যোৱা কিয় পিকনিক খাব গৈছিলা নাই নাই যোৱা আৰু তুমি চিৰিয়াখানা গৈছিলা নে কেতিয়াবা নাই যোৱা নাই যাবৰ মন যায়নে যায় কিয় যোৱা নাই কিন্তু মা দেউতাই নিনিয়ে অসুবিধা হয় কিবা অসুবিধা আছে নিব পিছত নিব এতিয়া কিবা অসুবিধা হৈ আছে পিছত যাব পাৰিব নিব তোমাৰ বন্ধু বান্ধৱীৰ সংখ্যা কিমান কেইগৰাকীমান বন্ধু বান্ধৱী আছে তোমাৰ বহুত আছে বহুত বহুত আছে কিমান 1000 500 মোৰ স্কুলৰ আমাৰ ক্লাছটোৱে আহিব কেইজনমান হ'ব বাৰু এনেকৈ হিচাপ কৰি থাকিলে ওলাব নহয় ঠিকে আছে কেইগৰাকীমানৰ নাম কৈ দিয়াছো বাৰু তোমাৰ বন্ধু বান্ধৱী কেইগৰাকীমানৰ নাম কৈ দিয়া তোমাৰ নাম নহয় তোমাৰ বন্ধু বান্ধৱীৰ নাম অলপ কৈ দিয়া খৰকৈ কৈ দিয়া এটা হ'ল সংস্কা কলিতা এটা হ'ল মুস্কান বিনতি ৰহমান এটা নিতাশ্ৰী ভাকুৰীয়া এটা শিল্পী বহুত বুলি ক'লা কিন্তু তিনিটাই হোৱা নাই এতিয়া শিল্পী শইকীয়া আৰু শাহিন নাজ আফ্ৰিন মেহজাবিন চেহনা চুলতানা লাকি বহুত বুলি কৈ অলপ অহা নাই তোমাৰ মনলৈ এতিয়া বাৰু লাকি তোমাৰ ডেকা তোমাৰ গাঁৱত কিমান বন্ধু বান্ধৱী আছে গাঁৱত মোৰ বহুত হয় দুটাই মাত্ৰ দুটা তুমি কামত খটুৱালা যোৱাবাৰ বহুত বুলি কৈছিলে নামকেইটা মনত কৰিব নোৱাৰাৰ কাৰণে এইবাৰ তুমি দুটা বুলি কৈছা দুটা তোমাৰ মনত আছে কৈ দিয়া এটা চুমি আৰু এটা জিকাচি সিহঁতৰ লগত কেতিয়াবা যুঁজ বাগৰ হয় নেকি নহয় ঘৰত তুমি মা দেউতাক কেতিয়াবা অসুবিধা দিয়া নেকি তুমি কেতিয়াবা কান্দিবলগীয়া হৈছেনে হৈছে কান্দিলে কি হয় চকু পানী ওলায় কান্দিলে আমাৰ চকু পানী ওলায় বা চকু পানী ওলোৱাৰ কাৰণে আমি কান্দা বুলি ক'ব নোৱাৰোঁ নহয় নে অন্যান্য কাৰণতো চকু পানী ওলাব পাৰে নোৱাৰে কি কাৰণত চকু পানী ওলাব পাৰে কোৱা পিয়াজ কাটিলে আৰু মাই গালি পাৰিলে মানে মাৰিলে আৰু ক'ৰবাত ছাল গ'লে মানে দুখ পালে আৰু কান্দিবলগীয়া হ'লে আৰু চকুত কিবা যদি পৰে পোকা সোমালে তেতিয়াও আমি কি কৰিবলগীয়া হয় কান্দাৰ নিচিনাই কৰিবলগীয়া হয় চকু পানী ওলায় আৰু কন্দা নহয় বাৰু চকু পানী ওলায় তুমি শুওঁতে আঁঠুৱা তৰা নে আঁঠুৱাৰ কিছুমান সৰু সৰু বিন্ধা আছে আঁঠুৱাত বা বাট আছে হয়নে সেইবিলাকেৰে মহবোৰ সোমাই যায় আমাক কামোৰে মহ সোমাব নোৱাৰে
আৰু নোৱাৰা সত্ত্বেও কিছুমান বাট আছে মহ সোমাব নোৱাৰা কিছুমান বাট আছে আঁঠুৱাখনত নহয় তোমাৰ আঁঠুৱাখনত আছে ন আচ্ছা তুমি কোৱাচোন যে তোমাৰ আঁঠুৱাখনত তেনেকুৱা বাট কিমানটা আছে মোৰ আঁঠুৱাখনত আপোনাৰ মূৰত চুলি কিমান আছে মোৰ মূৰত চুলিটো মই হিচাপ দিব নোৱাৰিম তোমাক পিছে মই নাজানো মই হিচাপ দিব নোৱাৰো তুমি হিচাপ দিব নোৱাৰা ভাল লাগিল তোমাৰ লগত কথা পাতি আৰু ডাঙৰ হোৱা ভালধৰণে পঢ়া ডাঙৰ হ'লে আমি আকৌ কথা পাতিম পিছত নহয় তুমি তোমাৰ সপোন পূৰা কৰা মা দেউতাৰ সপোন পূৰা কৰা তাৰ কাৰণে কিন্তু এতিয়াৰ পৰা কি কৰিব লাগিব ভালধৰণে কথা পাতিব লাগিব তেনেহ'লে তোমাক পুনৰ শেষবাৰ আকৌ নমস্কাৰ দিলোঁ আজিৰ অনুষ্ঠানত নমস্কাৰ